guys, welcome back to our YouTube channel Rascals vlog. বহুত দিনৰ মূৰত আজি ভাবিলো এটা সিম্পল ব্লগ বনাও মন গল এতিয়া বাজি আছে আপোনাৰ 1:30 আমি জাস্ট শুই উঠিলো এইমাত্ৰ আৰু মই এতিয়া আছো নিশান্ত চাচাটো ঘৰত আমি এতিয়াহে শুই উঠিলো যোৱাকালি প্ৰগ্ৰাম এটা আছিল মিউজিকৰ প্ৰগ্ৰাম আহি পাওঁতে ৰাতিপুৱাৰ পুৱাই হৈ গৈছে মোটামুটি 5টা মান বাজিছে তাৰপিছত আহি আমি শুই গলো আৰু আমি জাস্ট উঠিছো আৰু উঠি মই অকমান বহি আছো ইয়াতে সৰ কম্পিউটাৰ ফ্ৰণ্টত বহি আছো আৰু সাসা তেখেতে খানা বনোৱাত লাগি আছে বলকচোন আমি সাসাই কি কৰি আছে চাও বঢ়িয়া কি কৰি স্পেশাল ডিশ এটা বনাইছো banana spicy fry নেকি the special dish আমি কলৰ আঞ্জা বনাইছো আজি banana আৰু হেতুটো নহয় আমাৰ বেগনা কাৰিটো নহয় নাই এটা বেগনা কাৰি নহয় banana dry fry বেলেগ এটা dry fry তো এনেকে কম লাগিব মানে কোৱাৰৰ ষ্টাইল আছে এটা আমি নিশ্চয় খাম ইচ্ছা মই ঠাকুৰি দি দিছো ঠাকুৰিখন দুগুছা বঢ়িয়া আৰু এই সাসা পুৰা ব্যস্ত হৈ আছে আৰু এইটো আমাৰ কিচেন ৰুম আমাৰ সাসা খানা বনোৱাত ভাল একচুয়ালি একদম পুৰা কাৰোবাৰ যদি বিয়া চিয়া সৰু সুৰা গেট টু গেটাৰ থাকে মোক মাতিব পাৰে কন্টাক্ট কৰিব পাৰে ডেসক্ৰিপচনত মোৰ কন্টাক্ট নাম্বাৰটো দি দিম বঢ়িয়া সৰু 50-100 জন মানুহৰ কাৰণে যদি ৰাখিব লগা হয় মোৰ লগত যোগাযোগ কৰিব পেমেণ্ট এইবিলাক ধৰা-ধৰি কৰি দিম বাৰু তো কন্টাক্ট নাম্বাৰটো ডেসক্ৰিপচনত হৈ যাব আপোনালোকে কন্টাক্ট কৰি ল'ব বঢ়িয়া কালি প্ৰগ্ৰামটো কৰি কেনে লাগিল তোমাৰ প্ৰগ্ৰামটো কৰি ভাল লাগিল মোটামুটি 2 বছৰৰ মূৰত কালি প্ৰগ্ৰাম ফালি দিছো পুৰা ভালে লাগিল যোৱাকালি খুব এনজয় কৰিলো আমি এনজয় পুৰা হৈছে 2 বছৰৰ মূৰত প্ৰগ্ৰাম পাইছো এনজয় নহব আউটে মোটামুটি 5টা বাজি হৈছে আমাৰ মোটামুটি ঘৰ আহি ঘৰে যদি ধুই শুৱা মানে 5টা বাজি গৈছে সেইকাৰণে এতিয়া উঠিলো সাসাই বাৰু সোনকালে উঠিছে ই পাৰে সোনকালে উঠিব কিন্তু মই নোৱাৰো গাইছ এতিয়া উঠিলো আৰু এইটো পিয়াজ কাটি আছে পুৰা এক্সপাৰ্ট মানে সাসাই আমাৰ দৰকাৰ নাই একচুয়ালি তাক চাকুৰৰ দৰকাৰ নাই পিয়াজ কাটবৰ কাৰণে আঙুলি দি পিয়াজ কাটি দিব পাৰে এই পিয়াজটো কি কৰবা এতিয়া তুমি খাই দেখাচোন এটা দে আঞ্জাখন চাওঁ একবাৰ কি হৈছে আঞ্জা নহয় হোৱা নাই না তো গাইজ সাসা একদম পুৰা ব্যস্ত খানা বনোৱাত মই সিমান এটা খানা চানা বনাব নাজানো গাইজ তো মই অলপ পালা মাৰি আছো আৰু ইয়াতে আপোনালোক দেখাইছো আপোনালোকক নিশান্তহঁতৰ পৰিৱেশটো দেখুৱাই আছো ঘৰৰ ধুনীয়া এটা সাসাৰ হোম টুৰ আজি তো গাইজ এইটো হ'ল মেইন ৰোড মোৰ ঘৰত যাব লাগে এইটো ৰাস্তাৰে মোৰ ঘৰ যাব পাৰে আৰু ইপিনৰ পৰা আহিলে আমাৰ ঘৰৰ পৰা ইপিনে তামোলপুৰৰ পৰা যদি আপোনালোকে ইপিনে এনেকৈ গৈ ডাইৰেক্ট তেজপুৰ যোৰহাট এইবিলাক কভাৰ কৰিব পাৰিব তো এইটো হ'ল মেইন ৰোড তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ আৰু নেক্সট এইটো হ'ল সাসাহঁতৰ ঘৰত এণ্ট্ৰি তো সাসাহঁতৰ ঘৰৰ ফ্ৰণ্টত ধুনীয়া ধুনীয়া ফুল এইবিলাক আৰু গোন্ধটো বহুত ভাল গাইছ চাওক এইবিলাক ফুল আৰু এইপিনে সাসাৰ কিবা কিবি খেতি আছে সাসাই কিবা কিবি ৰুইছে ইয়াতে এইবিলাক টেঙা চেঙা বেঙেনা চেঙেনা ঢেৰ আছে পিছপিনেও আছে বহুত আৰু এইডাল অমিতা গছ তো পাব ইয়াৰ ঘৰ আপুনি চাব পাৰে আপোনালোকে ইয়াতে পুৰা বেঙেনা আৰু একদম আমাৰ সাসা বেঙেনা কাৰি খুৱাই আমাক এইটোতে ন বঢ়িয়া লাগে মাংস খাই এইটো পাতে দি কোনোবাই যদি খাই পোৱা নাই কমেণ্ট কৰক আৰু আহি যাব আমাৰ সৈতে আমি নিশ্চয় খুৱাম এদিন মাংস বনাই খুৱাম এইটো টেঙা হয় এইটোৱে টেঙা পাত এইটো কি টেঙা বুলি কয় পাহৰি গ'লোঁ মই সাসাই গম পাব তো সাসাহঁতৰ ঘৰত এইবিলাক ধুনীয়া পৰিৱেশ আছে ভাল পৰিৱেশ এনেকুৱা বলক আমি ভিতৰলৈ যাওঁ সাসাই কি কৰিছে তো গাইজ আমাৰ সাসা ভাইয়াৰ
খানা বনোৱা হ'ল নে নাই নাজানো আৰু ৰখি আছোঁ ভোক লাগিছে হ'ল নে নাই চাহ বেল্টি আছে বঢ়িয়া আমি একদমবাৰে খানা চানা খাই আপোনালোকক লৈ যাম অলপ ওলাই লৈ যাম ভাল লাগিব আজি গাইছ ভাত চাত খাই উঠি অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট মানে টোপনিয়ে গ'লোঁ অলপমান শুই লৈ মানে টোপনি ক্ষতি হৈছেতো অলপ মানে বুজি পাইছে সেইটোৱে মানে আপোনালোকে ভাষাটোৱে সেইটো হৈ আছে সেইটোৱে এতিয়া মানে এতিয়া আমি যাওঁ অলপ ওলাই যাওঁ এখেতে চুলি কাটিব বোলে তো মই কাটিলোঁ চুলিটো ছিক্স পেক আহি আছে দেখোন আহি পিনে আজি তেখেতে চুলি কাটিব তো বলকচোন যাওঁ আগলৈকে চুলি কাটি দি কি হয় চাই থাকক আমি আহি পালোঁ চেলুন আহি পালোঁ চাচা ভাইয়া পূৰা আহি গ'লে আমাৰ এখেতৰে চেলুনখন চাচা তুমি কি মচন চুলি কাটবা জেংগ নেকি ভাল লাগে আমাৰ পূৰা চুলি তুলি কাটা হৈ গ'ল চাচা ভাইয়াৰ চাব পাৰে আপোনালোকে কেনে হেণ্ডচাম লগাইছে না গাইছ একদম চাচা পূৰা হেণ্ডচাম হৈ গৈছে আজি মানুহে হেণ্ডচাম জন্মই হৈছিলে হেণ্ডচাম আজি এতিয়া মোক চাচা ভাইয়া ড্ৰপ কৰি কিনে ঘৰত গুচি যাব আকৌ অলপ পিছত আহিব এতিয়া আপোনাৰ বাজিছে কেইটা 3:30মান বাজিল তো 3:30 হ'লে আমি মোটামুটি 6টা মানত গুচি যাম চাচা ভাইয়াৰ ঘৰত আৰু ৰাতিটো কাম আছে আমাৰ আজি ফুল নাইট কাম তো দেখাই আছোঁ আপোনালোকক ভাল লাগিব চাই থাকিব কাইলৈ ভিডিঅ' পাই যাব বাই 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 তো গাইজ এতিয়া হ'ল আমাৰ ইভিনিং হৈ গ'ল গাইজ আৰু এতিয়া নিশান্ত চাচাই মোক ল'ব আহি গ'ল পূৰা চাচা পূৰা এয়া আহি গ'ল তো এতিয়া আমি যাওঁ আৰু নিশান্তহঁতৰ ঘৰলৈকে যাম আৰু দুটামান বস্তু ল'ব লগা আছে সেইটো লৈ কিনে যাম আৰু তাত লগ পাই আছোঁ গাইজ এতিয়া বাজিল 6টা আৰু আমি চাচা আৰু মই পূৰা ওলাই দিলোঁ আৰু চাচাহঁতৰ ঘৰলৈকে নে কি তো গাইজ আমি এতিয়া ফাইনেলি চাচা ভাইয়াহঁতৰ ঘৰ আহি গ'লোঁ আৰু বস্তু ল'লোঁ এই পূৰা যোগাৰ আজি ৰাতিৰ কাৰণে এইবিলাক বক্স লৈ আহিলোঁ আপোনালোকক দেখুৱাই আছোঁ ভাল তো আজি মানে আমাৰ কামটো হ'ল এনেকুৱা মানে আমি আজি এটা মিউজিক বনাম তাৰমানে কাভাৰ চং টাইপৰ তো সেইটোৱে আপোনালোকক দেখা পাব আপোনালোকে খুব সোনকালে তো তাৰে কাম আজি আমি আৰম্ভ কৰিম তো চাওক কিমানখিনি কাম আগবঢ়াব পাৰোঁ আজি চাই থাকক তো গাইজ আমি ভাত চাত চব খাই ল'লোঁ ফুল ৰেডি আমি এতিয়া কাম কৰিম তো চাচা আৰ ইউ এক্সাইটেড একদম চিকেন খাই এক্সাইটেড পূৰা চিকেন খাই দিলোঁ চিকেন বাকীখিনি নকওঁ আৰু বাকী চিকেন কি খালোঁ আমি বাকী নাম নাজানো নাজানো তো এতিয়া আমি কাম কৰিম আমাৰ বাবু দুটা ৰেডি হৈ আছে কাম কৰাৰ এই দুটা বাবু আছে বাবু দুটা ৰেডি মাজত মাইনাটোও আছে হৈ যাব আৰু কিবা এটা মানে অলপ কমি ফিল হৈ আছে এইটো এতিয়া আমি ফিল আপ কৰি আছোঁ আপোনালোকক ফিল দি আছোঁ এইটো অলপ কমি লাগিছে ফিল অহা নাই মানে কাম কৰাৰ ফিলটো আমি ফিল অহা নাই আপোনালোকক ফিলটোৰ বাবে চাই থাকক এই ফিল আহিছে মিউজিকৰ ফিল ইয়াৰ পিছে এটা মিউজিক এটা বাজাই দিম হৈ যাব কাম চলিব গাইছে ৰাতিটো কাম চলিব আজি দেখাই পোৱা নাই আমাক আজি আমাৰ মুখ এতিয়া বৰ্তমান দেখা নাপায় আপোনালোকে জাষ্ট ফিলটো লওক আমাৰ মুখ এতিয়া আপোনালোকে দেখা নাপায় তো এতিয়া আমি আজি বহুত ৰোমেণ্টিক চং এটা আমি কভাৰ বনাব গৈ আছোঁ most romantic most romantic worldৰ most romantic song গেষ্ট কৰিব পাৰে আৰু যোনে গেষ্ট কৰিব কমেণ্টত জনাই দিব কোনটো চং হ'ব পাৰে the most romantic song in the world okay বঢ়িয়া stay tuned তো কাম চলি আছে গাইছ আমাৰ পূৰা চলি আছে পূৰা চলা তোলা খুলি লৈছোঁ গাইছ গৰম লাগি গ'ল ফিলটো চাওক না কৰি যাওঁ
ৰাতি এতিয়া বাজিল 12:10 তো আমাৰ কাম এটাও প্ৰচেছ হৈ আছে এই পুৰা ব্যস্ত তো কাম চলি আছে গাইছ চাই থাকক আজি কিমান দেৰি লাগে আৰু গম নাপাওঁ আৰু গাইছ ৰাতিপুৱা হৈ যাব পুৰা কাম চলি আছে আমাৰ কাম অলমষ্ট শেষ হৈ গ'ল তো নাজানো কিমানখিনি কাম কৰিব পাৰিলোঁ কি নোৱাৰিলোঁ ইয়াতে আমাৰ এতিয়া হৈ গৈছে এতিয়া আৰু আমি ৰেষ্ট লওঁ আৰু এতিয়া বাজি আছে আপোনাৰ 2:30 আৰু আমি এতিয়া শুই যাম আৰু এয়া চাচৰীয়া এটা কৰি দিয়া এতিয়া শুব লাগে আৰু নেকি টোপনি লাগিছে নেকি আপোনাৰ টোপনি লগা নাই কিন্তু শুব লাগে কালি ৰাতিপুৱা তো আমি এতিয়া শুই যাওঁ দুটা এইটো বৰ ঘূৰি ধৰক কৰা হৈ আছে 2টা বাজি পাৰ হৈ গ'ল গতিকে আমি এতিয়া শুওঁ আৰু মানে আমি এতিয়া বিচনাত বাগৰো আৰু ভিডিঅ' এডিটিং কৰিব আছে আৰু এইটো ভিডিঅ' এডিট কৰি কালি পুৱা আপলোড কৰিবই লাগিব গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ ছাবস্ক্ৰাইব কৰিলে টিং টং কৰি ঘণ্টা বটনটো প্ৰেছ কৰি দিলে হ'ল খুবেই মজা লাগিব আৰু এনেকৈ আজি এটা চিম্পল ব্লগ বনাওঁ বুলি ভাবিলোঁ বহুত দিন ব্লগ দিয়া নাছিলোঁ আৰু আজি ভাবিলোঁ দি দিওঁ তো যোৱাকালিৰ পৰা একচুৱেলি আমাৰ খোৱাটো ক্লিয়াৰ হোৱাই নাই তো মোতকেতো চবে বহুত বেছি মানে টোপনি ক্ষতি হৈ আছে তাৰ মইতো শুইছোৱেই অলমষ্ট বহুতখিনি সময় 6-7 ঘণ্টা মই শুইছোৱেই কিন্তু এখেতে মোটামুটি কিমান 2 ঘণ্টামান হৈছে টোটেল যোৱাকালিৰ পৰা আজিলৈকে এতিয়া 2:30 2টা বাজিছে তো ভাবি যাওক আমাৰ চলিগিলা কেনেকুৱা ডাঙৰ আমি বহুত কাম কৰোঁ বাট এতিয়াও জচ মৰাই নাই এতিয়া আমি এতিয়া নাচিম আৰু আমি নাচিবও পাৰোঁ পাগল হৈয়ে যাব আমি ৰেষ্ট কৰি দিম আমি তো ঠিক আছে বাই বাই গাইজ লগ পাম আকৌ এটা নতুন ব্লগৰ সৈতে টাটা বাই বাই গুড নাইট গুড নাইট শুভৰাত্ৰি